আপোনালোকে মানুহৰ জন্ম হোৱা দেখিছে, আপোনালোকে মানুহৰ মৃত্যু হোৱাও দেখিছে, বিবাহও দেখিছে, কিন্তু আপোনালোকে আমাৰ অসমীয়া সমাজত পুনৰ জন্ম লোৱা আপোনালোকে দেখিছেনে? হয়, আমাৰ অসমীয়া সমাজত মানুহে পুনৰ জন্ম ল'ব পাৰে, আৰু কি ধৰণে পুনৰ জন্ম ল'ব পাৰি তাৰে পৰিৱেশ অকণমান আজি মই আপোনালোকক এই ভিডিঅ'টোত দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আহক, আজি প্ৰথমতে আপোনালোকে পৰিৱেশখিনি চাই লওক। মোৰ পিছফালে ইমানবিলাক ব্যক্তি আপোনালোকে দেখিছে, পুৰুষ আহিছে, মহিলা আহিছে, ভকত আহিছে, সকলো আগবাঢ়ি আহিছে। আৰু আজি আমি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম যে আমাৰ অসমীয়া সমাজত কি ধৰণে পুনৰ জন্ম লোৱা হয়। হয়, এয়া হৈ গ'ল আমাৰ অসমীয়া সমাজৰ পুনৰ জন্ম লোৱা কিছু দৃশ্য আজি আমি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আৰু এয়া সবিশেষ আজি গোটেই ভিডিঅ'টো যদি আপোনালোকে চাই আপোনালোকে দেখিব যে আমাৰ অসমীয়া সমাজত পুনৰ জন্ম কি ধৰণে লোৱা হয়। আহক আজি ভিডিঅ'টো উপভোগ কৰোঁ। আৰু যি মই আপোনালোকক যে কৈ আছো পুনৰ জন্ম ল'বলৈ অকল পুৰুষ নহয়, মহিলাসকলো আহিছে। হয়, আৰু কি ধৰণে আমাৰ অসমীয়া সমাজত পুনৰ জন্ম লোৱা হয় তাৰ দৃশ্যটো আজি আমি আপোনালোকক সবিশেষকৈ অকণমান দেখুৱাবৰ কাৰণেও চেষ্টা কৰিম, অকণমান বুজাই দিবৰ কাৰণেও চেষ্টা কৰিম। আপোনালোকে ভাবিছে চাগে যে জন্ম হোৱা, মৃত্যু হোৱা, বিবাহ হোৱা আপোনালোকে সকলোৱে দেখিছে, কিন্তু পুনৰ জন্মনো কোনে লয়, ক'ত কেনেকৈ লয়, আপোনালোকৰ চাগে মনত প্ৰশ্ন আহিছে। আৰু আজি মই আপোনালোকক সবিশেষ জনাম কি ধৰণে পুনৰ জন্ম লোৱা হয়, গোটেই পৰিৱেশখিনি জনাম। আৰু ইমানবিলাক চব মহিলা আহিছে সকলোৱে পুনৰ জন্ম ল'বৰ কাৰণে, আৰু কিমান গাঁৱৰ ব্যক্তিসকলো আহিছে, ভকতবৃন্দসকল আহিছে, গোপিনীসকল আহিছে, আৰু সকলোৱে আহিছে যে পুনৰ জন্ম লোৱা সকলো দৃশ্যবিলাক যাতে সকলোৱে প্ৰত্যক্ষ কৰিব পাৰে আৰু কি ধৰণে নীতি নিয়ম কৰা হয় গোটেই পৰিৱেশবিলাক আজি আমি আপোনালোকক অকণমান দেখুৱাওঁ। আৰু চব এয়া হৈ গ'ল পুৰুষসকল এতিয়া পানীত নামি আছে, আৰু প্ৰত্যেকৰ লগতে এজন এজন গাৰ্ড আছে, আৰু তেওঁলোকে কি কি সহায় কৰিছে, কি কি কেনেকৈ নিয়ম কৰিছে গোটেইবিলাক আমি দেখুৱাম। আৰু এতিয়া চাব কি ধৰণে নিয়মবিলাক কৰিছে।